বৈশিষ্ট্যমূলক গোলাম গামোচা যি গোলাম গামোচা সাধাৰণতে আমি মহাৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰোঁ আমদানি কৰোঁ কিন্তু আজি মহাৰাষ্ট্ৰৰ পৰা অনা গোলাম গামোচা নহয় স্থানীয় ভবানীপুৰৰ শিপিনী হাতৰ পৰশ দিবলৈ সেই গোলাম গামোচাৰে আমি সম্বৰ্ধন জানাবলৈ লৈছোঁ আৰু স্মৃতি পত্ৰিকা সম্বৰ্ধন জানাবলৈ লৈছোঁ সম্বৰ্ধন জনাইছে নিপন গান্ধী অসমীয়াৰ গৌৰৱ গোলাম গামোচা এতিয়া আনুষ্ঠানিকভাৱে অনুষ্ঠানটো পৰিচালনা কৰাৰ কাৰণে মই মাইক্ৰফোনটো আগবঢ়াইছোঁ কৰ্তৃপক্ষক আৰু আমাৰ ৰাভা ছাৰ আমাৰ মহাবিদ্যালয় সমবেত প্ৰতিবৃন্দ অলপতে অনুষ্ঠিত হৈ যোৱা একক অভিনয় প্ৰতিযোগিতাৰ ফলাফল ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এতিয়া আমি অনুষ্ঠিতভাৱে এই বঁটা বিতৰণ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ এই বঁটা বিতৰণ অনুষ্ঠানত আমাক উৎসাহ যোগোৱাৰ বাবে বিচাৰক মণ্ডলীক মই মঞ্চৰ সন্মুখভাগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ লগতে অনুৰোধ জনাইছোঁ আমাৰ ৰাজমঞ্চ উদযাপন সমিতিৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদক সমিতিয়ে কাৰ্যালয়ত উপবিষ্ট বিষয়ববীয়াসকলক আমাৰ এই বঁটা বিতৰণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বিধানসভা ৰাজমঞ্চ উদযাপন সমিতিৰ সন্মানীয় সভাপতি Thank you.